নতুন এটা ভিডিঅ'লৈ আজি আমাৰ কেণ্ডিডেট এগৰাকী যিহেতু ইণ্টাৰভিউ আছে আমাৰ তিনিচুকীয়াতে ৰিচেপশ্যনৰ কাৰণে তো আমি অকণমান ইণ্টাৰভিউটো প্ৰিপেয়াৰ কৰি আছোঁ চাওঁ তুমি আহা কামিন ওচৰত আহি গ্ৰীট কৰিবা গুড মৰ্ণিং ছাৰ গুড আফটাৰনুন চাই ল'বা আগবেলা পাছবেলা তো ছাৰ গুড আফটাৰনুন ছাৰ মই ইণ্টাৰভিউৰ কাৰণে আহিছিলোঁ এনেকৈ ওচৰলৈ আহি ক'বা ঠিক আছে গুড আফটাৰনুন ছাৰ কোৱা মই ইণ্টাৰভিউৰ কাৰণে আহিছোঁ মই ইণ্টাৰভিউৰ কাৰণে আহিছোঁ ঠিক আছে বহা চকীখন আপুনি চিধা কৰি লোৱা দিয়া তোমাৰ চিভিখন দিয়া চিভিখন দিওঁতে আমি অকণ ঘূৰাই দিম এইফালে ঘূৰাই দিবা মোৰ ফালে মেনেজাৰৰ ফালে এনেকৈ ঘূৰাই দিব লাগিব অ'কে ঠিক আছে এতিয়া তুমি আকৌ এবাৰ যোৱা আকৌ এবাৰ আমি প্ৰেক্টিছ কৰি লওঁ কামিন গুড আফটাৰনুন ছাৰ ইণ্টাৰভিউৰ কাৰণে আহিছোঁ কোৱা আকৌ ইণ্টাৰভিউৰ কাৰণে আহিছোঁ তাত ক'বা তাত কি হয় তাত বিভিন্ন ৰকমৰ মানুহ গৈ থাকিব গম নাপাব কি কাৰণে গৈছা পিছতে ৰখাই থৈ দিব ক'ব লাগিব যে ছাৰ মই ইণ্টাৰভিউৰ কাৰণে আহিছোঁ ঠিকে চিধাও থেংক ইউ ক'বা বহাৰ লগে লগে থেংক ইউ ছাৰ বহিবলৈ দিয়াৰ কাৰণে অ'কে থেংক ইউ বুলি জনাবা অ'কে তুমি চিভিখন দিয়াচোন এনেকৈ ঘূৰাই দিব লাগিব ঠিক আছে এতিয়া কিছুমান কুৱেশ্যন কৰিব তোমাৰ বিষয়ে সুধিবলৈ বিচাৰিব জানিব বিচাৰিব তোমাৰ বিষয়ে কোৱাচোন অকণমান এনেকৈ বুলি সুধিব তোমাৰ পৰিচয়টো দিব লাগে কোৱা Good afternoon, sir. My name is Mosumi Das. I am from Dibrugarh. I have completed my SSLC pass from Navodaya Adarsh Jatiya Vidyalaya. There are my family members 6 in our family. My hobby is traveling. Thank you. Okay. তোমাৰ মিডিয়াম কি আছিল মিডিয়াম কি আছিল Assamese. আছামিজ মিডিয়াম আছিল তো এতিয়া কথাটো হৈছে কি ঠিকে আছে তুমি ফ্ৰেছাৰ নে এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ ন অ'কে তো এতিয়া জব এটা কিয় কৰিব বিচাৰা কিয় লাগে জবটো সুধিব কিন্তু কিছুমান কুৱেশ্যন কৰিব তাত যে তুমি চাকৰিটো কেলৈ কৰিব বিচাৰা ৰিপ্লাইটো তাৰপিছত দিব লাগিব কেলৈ কৰিব বিচাৰা কোৱা মোৰ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব বিচাৰোঁ মোৰ মা দেউতাক সহায় কৰিব বিচাৰোঁ অকণমান ভালকৈ ক'বা অলপ বহলাই ক'বা যে মোৰ নিজৰ ভৰিত মই থিয় দিব বিচাৰোঁ আত্মনিৰ্ভৰশীল হ'ব বিচাৰোঁ নিজৰ যিখিনি খৰচা সেইখিনি মই নিজে উলিয়াব বিচাৰোঁ ঠিক আছে এতিয়াও মা দেউতাক খুজি থাকিবলৈ অকণ বেয়া লাগে ঠিকে তো পাৰিলে পৰাপক্ষত মোৰ নিজৰ খৰচাখিনি যদি মই নিজে উলিয়াব পাৰোঁ সেইখিনি যথেষ্ট মা দেউতাই বহুতখিনি ৰেহাই পাব সকাহ পাব কথা অলপ বহলাই ক'ব লাগিব কিয়নো তোমাৰ কমিউনিকেশ্যন স্কিলটো চাব কথাবোৰ তুমি কি ধৰণে সজাই পৰাই ক'বলৈ বিচাৰিছা চেষ্টা কৰিছা প্ৰেজেণ্টেশ্যন স্কিল বুলি কয় তো ধুনীয়াকৈ ক'ব লাগিব ছাৰ মই জব কৰিব বিচাৰোঁ মোক বোলে মই ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰোঁ মা দেউতাক সহায় কৰিব বিচাৰিছোঁ যা এনেকৈ কৈ থ'লে নহয় অকণমান ডেছক্ৰাইব কৰিবা ঠিকে অকণ বহলকৈ কোৱাচোন কিয় জবটো কৰিব বিচাৰা মই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব বিচাৰিছোঁ মোৰ মা দেউতাক সহায় কৰিব বিচাৰিছোঁ মই নিজৰ খৰচাবোৰ নিজে উপাৰ্জন কৰি পিনে নিজৰ পইচাৰে নিজৰ চলিবলৈ বিচাৰিছোঁ মা দেউতাৰ ওপৰত এতিয়া মানে বুজাই থাকিব মন যোৱা নাই মা দেউতাৰ ওপৰত এতিয়া বুজাই থাকিব মন নাই যোৱা যিহেতু মোৰ ঘৰত আৰু দুজনী কেও বাইদেউ আছে কাৰণ খৰচা পাতি বহুত বেছি অকল ইনকম দেউতাই কৰে ঠিকে এনেকৈ বুজাই ক'বা কথাবোৰ কমিউনিকেশ্যনটো তোমাৰ অলপ ষ্ট্ৰংলি ক'ব লাগিব বহুত বেছি তুমি শ্ল'লি কৈছা কথাত অলপ দম থাকিব লাগিব ঠিকে স্মাইলি ফেচটো বাৰু ঠিকে আছে অলপ স্মাইলটো ঠিকে আছে বাৰু আই কণ্টেক্ট ঠিকে আছে তোমাৰ কিন্তু কথাখিনি অলপ জবৰদস্ত ক'ব লাগিব যে মই আছোঁ মৌচুমী ছাৰ মই দুলীয়াজানৰ পৰা আহিছোঁ বাকী মই মেট্ৰিক পাছ কৰিছোঁ তাৰপিছত বিশেষ অসুবিধা হোৱাৰ কাৰণে মই আৰু আগলৈ পঢ়িব নোৱাৰিলোঁ ঠিকে বাকী মোৰ হবি হৈছে এইটো আৰু বৰ্তমান মোৰ জব এটা দৰকাৰ আছে জবটো কেলৈ কৰিব বিচাৰা ছাৰ জবটো মই এইকাৰণে কৰিব বিচাৰোঁ কিয়নো মই পঢ়া শুনা যেতিয়া মই মেট্ৰিক পাছ কৰি তাৰপিছত আৰু মই পঢ়া শুনা নহ'ল যিহেতু ঘৰত ইনকম অকল দেউতাই কৰে আমাৰ ঘৰত আমি 5জনকৈ মেম্বাৰ 3গৰাকী ছোৱালী মোৰ ওপৰত আৰু 2গৰাকী বাইদেউ আছে যথেষ্ট খৰচা তো এতিয়া দেউতাৰ ওপৰত মানে অকণমান নিজকে বেয়া লাগে দেউতাক বাৰ্ডেন দিবলৈ যাতে নিজৰ খৰচাখিনি মই নিজে উলিয়াব পাৰোঁ আৰু পৰাপক্ষত বাইদেউ ছাৰ মই ঘৰত যাতে অকণ কিবা এটা দিবহে পাৰোঁ সেইটো কাৰণে ছাৰ জবটো মই কৰিব বিচাৰোঁ ক্লিয়াৰ আকৌ এবাৰ যোৱা তাৰপৰা চিভিখন কামিন গুড আফটাৰনুন ছাৰ মই ইণ্টাৰভিউৰ কাৰণে আহিছিলোঁ চিট ডাউন
কেনেকৈ গম পালে ইয়াত ভেকেঞ্চি আছে বুলি, ইণ্টাৰভিউ আছে বুলি? ভেকেঞ্চি আছে বুলি ইয়াত কেনেকৈ গম পালা যে ইণ্টাৰভিউ আছে? তাত সুধিব, তাত যদি সোধে কেনেকৈ গম পালা? উদ্গতিৰ ফালৰ পৰা ছাৰে ক'লে। অঁ, উদ্গতি জব কনচালটেঞ্চিয়ে মোক জনালে, মই এটা ৰেজিষ্টাৰ কৰি থৈছিলোঁ।